শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সংখ্যা প্ৰণালী পাঠৰ অনুশীলনী 1.5 আজি আলোচনা কৰিব বিচাৰিছোঁ। মই আজি আলোচনাটিত 1 নম্বৰ 2 নম্বৰৰ কিছু অংক আলোচনা কৰিম। তোমালোকে শেষলৈকে সংযোগ হৈ থাকিবা আৰু কিবা নুবুজা থাকিলে কমেণ্ট কৰি জনাবা। 1 নম্বৰ অংকটো চোৱা। তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। বাছনি কৰিব দিছে কোনবোৰ পৰিমেয় আৰু কোনবোৰ অপৰিমেয়। আমি এতিয়া কি কৰিম? প্ৰথমতে এই অংকটোতে চোৱা। ইয়াত আমি দেখা পাইছোঁ এটা অখণ্ড মান 2 আছে আৰু এটা অপৰিমেয় মান আছে, হয়নে? √5 যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু 2 হৈছে এটা পূৰ্ণ বা পৰিমেয় মান আৰু দুয়োটাৰ মাজত এটা বিয়োগ চিন আছে, দেখিছা? গতিকে এইটো আমাৰ কি হ'ব? পৰিমেয় সংখ্যা হ'ব নোৱাৰিব, এইটো অপৰিমেয় সংখ্যা হ'ব। গতিকে আমি অপৰিমেয় বুলি লিখি দিম। বুজি পাইছানে? √5টোক আমি এটা গোটা মানত ভাঙিব নোৱাৰোঁ। যদি √4 থাকিলেহেঁতেন তেতিয়া আমি গোটা মানত ভাঙি 2 বনাই ল'ব পাৰিলোহেঁতেন। কিন্তু √5 হোৱা হেতুকে ইয়াক আমি এটা গোটা মানত বা পূৰ্ণ মানত ভাঙিব নোৱাৰোঁ। সেইকাৰণে এইটো অপৰিমেয় সংখ্যা। তাৰপিছত 2 নম্বৰটো চোৱা। 2 নম্বৰটো দিয়া আছে 3 + √23 - √23। এতিয়া বন্ধনীৰ ভিতৰত থকা এইখিনি আমি বাহিৰ কৰি আনিম, অৰ্থাৎ উঠাই দিম বন্ধনীটো। 3 + √23 - √23। আমি দেখা পালোঁ ইয়াতে এটা জমা আছে আৰু এটা ধাৰ আছে। এই দুটা আমি কাটি দিব পাৰিম। কটাৰ পিছত কিমান থাকিলে? 3 থাকিলে। 3টো এটা পৰিমেয় সংখ্যা। গতিকে এনচাৰত আমি কি লিখিম? পৰিমেয়। কাৰণ যিহেতু এইটো অখণ্ড সংখ্যা বা স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা, গতিকে ই পৰিমেয় সংখ্যা হ'ব। গতিকে পৰিমেয় বুলি আমি লিখিলোঁ। 3 নম্বৰটো চোৱা। 3 নম্বৰটো দিয়া আছে 2√7 / 7√7। পৃথককৈ আমি ভাঙি দিলোঁ। 2 × √7 / 7 × √7। এইটো কটা গ'ল, 2/7 থাকিলে, যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিছোঁ। পৰিমেয়। 4 নম্বৰটো চোৱা। এই দুটা মই কৰি নিদিওঁ আৰু 1/√2 আছে। ইয়াৰ ৰুটটো দেখা পাইছা, যাক আমি এটা গোটা মানত ভাঙিব নোৱাৰোঁ বা পূৰ্ণ মানত ভাঙিব নোৱাৰোঁ আৰু ই হৰত অৱস্থিত। গতিকে এইটো এটা অপৰিমেয় সংখ্যা হ'ব। আমি আগৰ পৰাই জানি আহিছোঁ, অষ্টম শ্ৰেণী বা সপ্তম শ্ৰেণীত তোমালোকে জানিছা যে পাইটো এটা অপৰিমেয় সংখ্যা। গতিকে টুৱাইচ পাই বুলি যেতিয়া ইয়াত উল্লেখ আছে, তেতিয়া আমি গমেই পাইছোঁ যে এইটো এটা অপৰিমেয় সংখ্যা। কাৰণ পাইটো অপৰিমেয় সংখ্যা হোৱা হেতুকে π/7 লগত 2 পূৰণ কৰিলেও সেইটো এটা অপৰিমেয় সংখ্যাই হ'ব, যাৰ দশমিক বিস্তৃতি অসীমলৈ বিস্তৃত থাকিব, কিন্তু পৌনঃপুনিক নহয়, অপৌনঃপুনিক হ'ব, নিৰৱধি অপৌনঃপুনিক হ'ব, অনাবৃত্ত হৈছে। গতিকে এইটো এটা অপৰিমেয় সংখ্যা হ'ব। এতিয়া 2 নম্বৰ অংকলৈকে আমি গৈছোঁ। তলৰ প্ৰতিটো ৰাশি সৰল কৰা। মই তোমালোকক 1 নম্বৰটো কৰি দিব বিচাৰিছোঁ। 1 নম্বৰটো দিয়া আছে 3 + √3 × 2 + √2। 2 নম্বৰ সমাধান 1টো হ'ল 3 + √3 × 2 + √2। আমি সমাধান কৰিম। প্ৰথমতে 3ৰে এইখিনিক কৰা। 3 আৰু 2 আমি মাল্টিপুল কৰিলে 6 হ'ব। এই দুটা কৰিলে যিহেতু এটা পৰিমেয় এটা অপৰিমেয় আছে, পৰিমেয়টো আগত বহিব, অপৰিমেয় √2টো পিছত বহিল। এইবাৰ এইটোকে কৰা। 2টো পৰিমেয় আৰু √3 অপৰিমেয়, √3টো পিছত বহিলে। এই দুটা পূৰণ কৰা দুইটা অপৰিমেয় সংখ্যা আছে, 3 আৰু 2। এই দুটাক যদি আমি ইয়াৰ ভিতৰত লৈ পেলাই পূৰণ কৰোঁ, দুইটাৰ ওপৰত যিহেতু √over আছে, 2 × 3 = 6, √6 হ'ব, প্লাছ √6। এতিয়া চোৱা, এতিয়া কাৰোবাৰ লগত কাৰোবাক যোগ কৰিব পাৰিম নেকি? এইটো 6 আছে, গোটা মান, পূৰ্ণ মান। ইয়াত 3√2 আছে, 2√3 আছে, দুইটা বেলেগ বেলেগ, আৰু √6টো ইহঁতৰ লগত নিমিলে। গতিকে ফলাফলটো আমাৰ এইখিনিয়ে হ'ব। হৈছে? এইবাৰ 2 নম্বৰটো চোৱা। 2 নম্বৰটো দিয়া আছে
3 প্লাছ ৰুট 3 ইনটু 3 মাইনাছ ৰুট 3 এইটো a প্লাছ b ইনটু a মাইনাছ b সূত্ৰত আছে আমি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰ লগাই এইটো সমাধান কৰিব লাগিব চোৱা ইয়াতে a মানত কি আছে 3 আছে আৰু b মানত আছে ৰুট 3 গতিকে a প্লাছ b ইনটু a মাইনাছ b ইকুৱেল টু a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আছিলে a স্কুৱেৰ ক্ষেত্ৰত আমি 3 স্কুৱেৰ বুলি পাতিম মাইনাছ b ক্ষেত্ৰত আমি ৰুট 3 হোল স্কুৱেৰ পাতিম তাৰপিছত 3 স্কুৱেৰ হ'লে কিমান হ'ব 9 হ'ব আৰু ৰুট অভাৰ চিন আৰু স্কুৱেৰ কটা গ'ল এতিয়া কিমান থাকিব 3 থাকিব 9 পৰা 3 বিয়োগ কৰিলে আমি কিমান পাম 6 পাম এইটো হৈছে আমাৰ ফলাফল বুজিব পাৰিছা তাৰপিছতো চোৱা 3 নম্বৰটো ৰুট 5 প্লাছ ৰুট 2 হোল স্কুৱেৰ এই অংকটোত আমি a প্লাছ b হোল স্কুৱেৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব ৰুট 5 প্লাছ ৰুট 2 হোল স্কুৱেৰ a প্লাছ b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ এতিয়া a স্কুৱেৰ বুলি ক'লে a ৰ মান আছে ৰুট 5 গতিকে ৰুট 5 হোল স্কুৱেৰ হ'ব প্লাছ টুৱাইছ a ৰ মান ৰুট 5 আৰু b ৰ মান ৰুট 2 প্লাছ ৰুট 2 হোল স্কুৱেৰ b স্কুৱেৰ ৰুট 2 হোল স্কুৱেৰ b ৰ মানটো ৰুট 2 আছে এটা স্কুৱেৰ ৰুট অভাৰ চিন কটা গ'ল কিমান থাকিব 5 থাকিব তাৰ 2 আমি যেটো পূৰ্ণ মান পৰিমেয় সংখ্যা গতিকে হি আগত বহিছে এই দুটা অপৰিমেয় দুটা আমি পূৰণ কৰিম 5 দুগুণ কিমান হ'ব 10 হ'ব ভিতৰত আমি 10 পাতিলো ৰুট অভাৰ 10 আৰু ইয়াতেও ৰুট অভাৰ চিন আৰু স্কুৱেৰ কটা গৈ 2 থাকিলে আমি দেখা পালো 5 আৰু 2 গোটা মান আছে 5টা জমা 2টা জমা 7টা জমা যোগ 2 ৰুট 10 এটো হৈছে আমাৰ ফলাফলটো তাৰপিছত 4 নম্বৰ অংকটো চোৱা 4 নম্বৰ অংকটো তোমালোকে পাৰিবা মই 2 নম্বৰটো জানাকৈ কৰি দিছো 3 প্লাছ ৰুট 3 ইনটু 3 মাইনাছ ৰুট 3 সেই অংকটো a প্লাছ b ইনটু a মাইনাছ b সূত্ৰত কৰিছিলো নহয় এইটো একেদৰে হেতু সূত্ৰতে কৰিব লাগিব গতিকে তোমালোকে 4 নম্বৰ অংকটো কৰিবা মই 5 নম্বৰ অংকটো কৰি দিছো 5 নম্বৰ অংকটো আছে 3 ৰুট 5 মাইনাছ 4 ৰুট 3 হোল স্কুৱেৰ এইটো আছে a মাইনাছ b হোল স্কুৱেৰ সূত্ৰত a মাইনাছ b হোল স্কুৱেৰ সূত্ৰটো কি আছিল a মাইনাছ b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ এটা a মান আছে 3 ৰুট 5 b মান আছে 4 ৰুট 3 3 ৰুট 5 হোল স্কুৱেৰ মাইনাছ টুৱাইছ a মান আছে 3 ৰুট 5 আৰু b মান আছে 4 ৰুট 3 প্লাছ b স্কুৱেৰ 4 ৰুট 3 হোল স্কুৱেৰ হ'ব এটা দেখা পালো 3 ৰ ওপৰতো স্কুৱেৰ আছে ৰুট 5 ৰ ওপৰতো স্কুৱেৰ আছে গতিকে 3 ৰ ওপৰত স্কুৱেৰ হ'লে 9 হ'ব আৰু ৰুট 5 ৰ ওপৰত স্কুৱেৰ যেটো আছে স্কুৱেৰ আৰু ৰুট অভাৰ চিন কটা গৈ 5 থাকিব ইয়াতে 2 3 4 এই তিনিটা আমি পূৰণ কৰিব পাৰিম 2 3 গুণ 6 6 4 গুণ 24 হ'ব আৰু 5 আৰু 3 দুটা পূৰণ কৰা 5 3 গুণ কিমান হ'ব 15 হ'ব তাৰপিছত ইয়াতে এইটো স্কুৱেৰটো উভয়তে আছে 4 ৰ ওপৰতো আছে ৰুট 3 ৰ ওপৰতো আছে দুটা 4 আমি যদি মাল্টিপল কৰো কিমান পাম 16 4 4 গুণ 16 পূৰণ 3 হ'ব 9 5 গুণ 45 বিয়োগ 24 ৰুট 15 যোগ 3 16 গুণ 48 আমি দেখা পালো 45 আৰু 48 এটা জমা হৈ আছে দুইটাকা আমি গোটা মান যেহেতু আমি যোগ কৰিব পাৰিম 8 5 13 3 হাতে গ'ল 1 4 আছে 8 1 9 93 মাইনাছ 24 ৰুট 15 এইটো হৈছে আমাৰ ফলাফল হৈছে তাৰপিছত 6 নম্বৰ অংকটো চোৱা 6 নম্বৰ অংকটো আছে ৰুট 7 মাইনাছ 6 ইনটু ৰুট 3 মাইনাছ ৰুট 7 ৰুট 7 মাইনাছ 6 ইনটু ৰুট 3 মাইনাছ ৰুট 7 প্ৰথমতে আমি কি কৰিম ৰুট 7 ৰে এই দুইটাকে আমি পূৰণ কৰিম ৰুট 7 আৰু ৰুট 3 পূৰণ কৰিলে 7 আৰু 3 পূৰণ কৰিলে 21 হ'ব ৰুট 21 এবাৰ এইটো কৰাম 7 আৰু 7 পূৰণ কৰিলে 49 হ'ব এবাৰ দুটা কৰা এটা পৰিমেয় এটা অপৰিমেয় আছে মাইনাছ 6 ৰুট 3 আৰু ইয়াতেও দেখা পালো এটা পৰিমেয় এটা অপৰিমেয় আছে মাইনাছে প্লাছ 6 ৰুট 7 ৰুট 21 টো একে থাকিলে এইটো আমি ভাঙিব নোৱাৰো গোটা মানত তাৰপিছত এইটো আমি ভাঙিব পাৰিম 7 7 গুণ 50 7 পাম মাইনাছ 6 ৰুট 3 প্লাছ 6 ৰুট 7
আৰু ইয়াতে কোনো আমি মান উলিয়াব নোৱাৰোঁ √21 ইয়াৰ লগত কোনো নিমিলে 6√3 লগতো নিমিলে 6√7 লগতো নিমিলে গতিকে ফলাফলটো আমাৰ এইখিনিয়ে হ'ব হৈছে এবাৰ আজি আলোচনা শেষৰ অংকটোলৈ চোৱা শেষৰ অংকটো হৈছে 7 নম্বৰ অংকটো 2 + √6 * 4 + √6 2 + √6 * 4 + √6 প্ৰথমতে আমি 2 ৰে দুইখিনিকে কৰিম 2 আৰু 4 আমি মাল্টিপল কৰিলে 8 পাম 2 4 * 8 ইয়াতে এইটো পৰিমেয় এটা অপৰিমেয় আছে 2 √6 হ'ব তাৰপিছত এই দুটা পূৰণ কৰা 4 √6 হ'ল আৰু 6 6 * 36 √36 8 এটা হল দুটা আছে 4টা আছে 4টা 6টা 6 √6 হ'ব হয়না √6 আছে এয়া দুটা আছে 4টা 6টা √6 হ'ল আৰু 36 আমি যদি ভাঙি দিও 6 6 * 36 8 6 14 আৰু 6 √6 হ'ল আমাৰ ফলাফল কৰ্মচাৰীসকল আজি আলোচনাত আমি 1 নম্বৰ 2 নম্বৰ আলোচনা কৰিলো ইয়াৰ পিছত 3 নম্বৰ 4 নম্বৰ এনেকৈ একাধিক্ৰমে আমি আলোচনা কৰি গৈ থাকিম তোমালোকে আলোচনাবোৰত ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেন্ট কৰি জনাবা লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা সকলোকে শুভেচ্ছা জনাই আজি পাঠ ইমানতে সামৰণি মাৰিছো ধন্যবাদ